content. This is Ipshita. So friends, মোৰ এটি নতুন ভিডিঅ' ল'ম আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ. So friends, আজি মই যাব ওলাইছোঁ হৰে কৃষ্ণ মন্দিৰত. So আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ সম্পূৰ্ণ ব্লগটো চাই ভাল পাব. মই ইয়াতে যাব ওলাইছোঁৱে, মই ভাবিছিলোঁ যে এটা ব্লগে বনাই দিওঁ. যদি আপোনালোকে এতিয়ালৈকে হৰে কৃষ্ণ মন্দিৰত যাই পোৱা নাই তেন্তে বলক এতিয়া মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ. আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব. আমি আহি পাই গ'লো. চ' ফ্ৰেণ্ডছ, এইখন হৈছে হৰে কৃষ্ণ মন্দিৰৰ মেইন গেট. চ' ফ্ৰেণ্ডছ, এতিয়া আমি ভিতৰলৈ যাই আছোঁ. এতিয়া আমি সকলোৱে ভিতৰৰ ফালে আছোঁ. চ' ফ্ৰেণ্ডছ, এতিয়া ইহঁতে চেল্ফি উঠিব. এয়া চাওক, এতিয়া ইহঁতে চেল্ফি উঠি আছে. এয়া চাওক ফ্ৰেণ্ডছ, এয়া হৈছে হৰে কৃষ্ণ মন্দিৰ. আৰু এয়া হৈছে হৰে কৃষ্ণ চাৰাউণ্ডিংছ. ফ্ৰেণ্ডছ, আমি মন্দিৰৰ ভিতৰৰ ফালে যাওঁ. এতিয়া আমি চিৰি দি ওপৰলৈ যাই আছোঁ. এয়া চাওক. চ' ফ্ৰেণ্ডছ, এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাই আহিছোঁ. ফ্ৰেণ্ডছ, আজি ইয়াতে কিন্তু বহুত ভিৰ হৈছে দেই. চাওকচোন আজি কিমান মানুহৰ ভিৰ হৈছে. চ' ফ্ৰেণ্ডছ, এতিয়া তুলসী আৰতি কৰিবলৈ সময় হৈছে আৰু সকলো মানুহবোৰে তলত বহিছে. এতিয়া আমিও ভগৱানবোৰক সেৱা কৰি পিনে তলত সিহঁতৰ লগত বহোঁ. চ' ফ্ৰেণ্ডছ, এতিয়া তুলসী মাৰ পূজা কৰি পিনে তুলসী আৰতি চলি আছে. আৰতি চলিছে কাৰণে সকলো মানুহবোৰ থিয় হৈছে. ফ্ৰেণ্ডছ, মোৰ ইয়াতে আহি বহুত ভাল লাগিছে কিন্তু দেই. ইমান চাফা হয় মন্দিৰটো, বহুত ভাল লাগে. চ' ফ্ৰেণ্ডছ, ইয়াতে তিনিবাৰ তুলসী মাৰ চাৰিওফালে ঘূৰি তুলসী মাক সেৱা কৰা হয়. চ' ফ্ৰেণ্ডছ,
এতিয়া ভগৱানক স্কিন আজি ঢাকি থোৱা আছে এতিয়া ভগৱানৰ পৰা স্কিনখন গুচাই পিনে ভগৱানক আৰতি কৰা হ'ব এয়া চাওক গুচাই দিলে ফ্ৰেণ্ডছ এতিয়া ভগৱানৰ আৰতি চলি আছে আৰু সকলোৱে ভগৱানৰ আগত নাচি আছে আৰতি শেষ হ'ল ফ্ৰেণ্ডছ এতিয়া সকলোৱে নিজৰ হাতত ঘিউৰ চাকি লৈ পিনে ভগৱানক আৰতি কৰি সেই চাকিবোৰ বাহিৰলৈ থ'বলৈ যায় ময়ো নিজৰ চাকিখোৰ লৈ বাহিৰলৈ ওলাই আহিছোঁ সকলো মানুহবোৰে ধুনীয়াকৈ মন্দিৰৰ পৰা বাহিৰ ওলাই পিনে চাকি থ'বলৈ আহি আছে ফ্ৰেণ্ডছ এয়া চাওক ইয়াতে সকলোৱে নিজৰ নিজৰ চাকি দিশত থৈ আছে ময়ো থলোঁ দেই যোনে যেনেকৈ সুবিধা পায় তেনেকৈ প্ৰসাদ খাই আছে আৰু কিছুমান মানুহে প্ৰসাদ ল'বলৈ লাইন ধৰি আছে ফ্ৰেণ্ডছ ইয়াতে চেণ্ডেল থোৱা হয় আৰু আমি আমাৰ নিজৰ চেণ্ডেল পিন্ধি পিনে ঘৰ যাবলৈ ওলাইছোঁ ফ্ৰেণ্ডছ এতিয়া আমি ঘৰ যাবলৈ ওলাইছোঁ মোৰ ইয়াতে আহি বহুত ভাল লাগিল আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই